everyone, আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সাবিত্ৰিছ ব্লগলৈ আৰু আজি মই এটা ডেইলি ব্লগ শ্বেয়াৰ কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। তেতিয়াহ'লে বলক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনি চাওক মোৰ সৰু কিটচেন, ইয়া চাওক মোৰ কিটচেনখন আৰু এতিয়া মই কিবা এটা বনাম, কিবা মানে মই এতিয়া ভাত বনাম আৰু তাৰ লগত বনাম মচুৰ দালি আৰু পাতকবি ভাজিম, মানে অকণমান বেছিকৈয়ে বনাম আৰু ৰাতিপুৱাৰ কাৰণে হৈ যাব আৰু দুপৰীয়াৰ কাৰণে হৈ যাব, যিহেতু মানুহ দুজনী সেইকাৰণে অকণমান বেছিকৈ বনাম, বাৰে বাৰে বনাই থকাতকৈ এবাৰে বনাম। তেতিয়াহ'লে এতিয়া মই কি কৰিম, এতিয়া মই প্ৰথমতে দালিখিনি কুকাৰত সিজিবলৈ দিম। দালিখিনি কুকাৰত দিয়াৰ আগতে মই প্ৰথমতে দালিখিনি অকণমান ভাজি ল'ম, কাৰণে মই ইয়াত কেৰাহীত দি দিলোঁ অকণমান ৰিফাইন তেল আৰু এতিয়া মই দি দিম পিঁয়াজ আৰু এতিয়া মই দি দিলোঁ ইয়াত ধুই ৰখা দালিখিনি, মই দালিখিনি আগতে ধুই ৰাখিছিলোঁ আৰু এতিয়া মই দি দিম কেঁচা জলকীয়া আৰু ইয়াত দি দিলোঁ নিমখ, সোৱাদ অনুসৰি নিমখ আৰু এতিয়া মই দি দিম অকণমান হালধি গুড়ি। এতিয়া মই এইখিনি ভালকৈ মিহলি কৰি ল'ম আৰু অকণমান ভজা ভজা কৰি কুকাৰত দিম। মই দালি বনালে বেছিকৈ এনেকৈয়ে বনাওঁ, মানে প্ৰথমতে ভাজি পিছত কুকাৰত দিওঁ, ভাল লাগে মোৰ এনেকৈ খাই আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে, ভালেই লাগিব। এতিয়া মই অকণমান পানী দি দিলোঁ আৰু এতিয়া মই দালিখিনি কুকাৰত দি দিম। আৰু ইফালে দালিখিনি সিজি আহে মানে মই পাতকবিখিনি কাটি লওঁ। দালি হৈ গ'ল আৰু এতিয়া মই পাতকবিখিনি ভাজি ল'ম। ইয়াত কেৰাহী বহাই দিছোঁ আৰু কেৰাহী গৰম হৈছে আৰু ইয়াত মই দি দিলোঁ ৰিফাইন তেল অকণমান আৰু এতিয়া মই ইয়াত দি দিম কাটি ৰখা পিঁয়াজখিনি আৰু পিঁয়াজখিনি অকণমান লাৰি চাৰি অলপ ৰংচোৱা হ'লে তাত মই পাতকবিখিনি দি দিম আৰু ইয়াত কাটি ৰখা কেঁচা জলকীয়াকেইটাও দি দিলোঁ আৰু এতিয়া মই ইয়াত পাতকবিখিনি দি দিম। আৰু এতিয়া ইয়াত মই দি দিম সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি গুড়ি।
আৰু এইখিনি মই ভালদৰে লাৰি চাৰি 5 মিনিট সময় ঢাকন দি থৈ দিম। প্ৰায় ভজা হৈ গ'ল আৰু অকণমান সময় ভাজি কিনে মই কবিখিনি নমাই থ'ম। আৰু এয়া আমাৰ টিকলিজনীয়ে ব্ৰেকফাষ্টত খাব। আৰু ইয়াত আছে ফৰ্মুলা মিল্ক আৰু মেৰী বিস্কুট। মই ৰাতিপুৱা তাইক এনেকৈয়ে দিওঁ। আৰু এইখিনি খোৱাৰ পিছত তাই টোপনি যাব আৰু টোপনিৰ পৰা উঠিলে মই তাইক গা ধুৱাই দিম। তাই টোপনিৰ পৰা উঠিছে আৰু তাইক মই গা ধুৱাই দিছোঁ আৰু এতিয়া তাই লাঞ্চ কৰিব। আৰু এয়া হ'ল আমাৰ টিকলিজনীৰ লাঞ্চ। তাই লাঞ্চত এইখিনি খাব। মই ইয়াত বনাইছোঁ দালি আৰু চাউলেৰে লুঠুৰি বনাইছোঁ আৰু এইখিনি তাইক মই এতিয়া খুৱাই দিম। আৰু তাইৰ খোৱা হোৱাৰ পিছত আমি খাম। এতিয়া তাইক খুৱাই লওঁ আৰু চাওক তাই কেনেকৈ এবাৰ উঠে আৰু এবাৰ বহে। এনেকৈ তাই খেলি খেলি খাই ভাল পায় আৰু মোৰো ভাল লাগে এনেকৈ খুৱাই। ইভিনিং নাস্তা ইয়াত আছে চাহ আৰু কেক। যিহেতু ৰাতিপুৱা চাহ নাখাওঁ সেইকাৰণে গধূলি সময়ত চাহৰ জুতিকণ ল'লে ভাল লাগে। তেতিয়াহ'লে মই চাহখিনি খাওঁ এতিয়া। চাহ খোৱা হৈ গ'ল আৰু আমাৰ টিকলিজনীকো চেৰেলেক্স খুৱাইছোঁ আৰু ৰাতি হ'লে অকণমান ফৰ্মুলা মিল্ক খুৱাই দিম। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। আৰু মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ ভিডিঅ' ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আৰু আপোনালোক সকলোৱে ভালে থাকক, সুস্থ থাকক। টেক কেয়াৰ, বাই বাই।